নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল আছামলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে খেজুৰ খালে আমাৰ কি কি লাভ হয় তাৰ বিষয়ে ক'ব ওলাইছোঁ। খেজুৰত ভিটামিন এছ, স্কৰ্বিক এচিড, ভিটামিন চি, ভিটামিন এ, নিকোটামাইন এচিড আৰু ৰিবফ্লেভিন, থাইমিন 60 to 80% থাকে। চুগাৰো থাকে শুকান খেজুৰত আৰু প্ৰটিনৰ সংখ্যা 2.5 পৰা ফেটছটো 0.5 আৰু কাৰ্বহাইড্ৰেট 76 by 83 আৰু কেলছিয়াম 36, ফছফৰাছ 129 মিলিগ্ৰাম, আইৰণ থাকে। ইয়াক আচলতে আমি খাবলৈ সোৱাদ হয়, বল বৃদ্ধি হয় আৰু পুষ্টি টনিক হয়। খেজুৰে ওজন বঢ়ায়। খেজুৰত প্ৰটিন আৰু কাৰ্বহাইড্ৰেট, ভিটামিন ই আৰু বি, আইৰণ, পটাছিয়াম, ফছফেট, কেলছিয়াম, মিনাৰেলছ আদিবোৰ পোৱা যায়। ইয়াত ফাইবাৰ বহুত বেছি পৰিমাণে থকাৰ বাবে ই আমাৰ শৰীৰত সোনকালে কাম কৰে। ই শৰীৰত হোৱা কমজুৰি বা আইৰণ কম বা এনিমিয়াৰ পৰা ই আমাক বচায়। ই কফ, চৰ্দি, অস্থমা, কাহ আদি বেমাৰৰ পৰা আমাক বচায়। ই কফ ওলোৱাটো আমাক সহায় কৰে কাৰণ ইয়াত এণ্টিটিচিপ আৰু এক্সপেক্টৰেণ্ট থাকে। ই ছেক্স পাৱাৰটো বঢ়াই ইনক্ৰিজ কৰি দিয়ে, কাম উত্তেজনা আৰু বীৰ্যবৰ্ধক কামত সহায় কৰে। খেজুৰ খালে আমাৰ পাচনতন্ত্ৰ সম্বন্ধীয় কিছুমান যদি আমাৰ ৰোগ থাকে তাৰ বাবে আমাৰ বহুত লাভকাৰী হয়। ই পাচনতন্ত্ৰৰ বাবে টনিকৰ নিচিনাকৈ কাম কৰে আৰু ই খেজুৰ আমাৰ বিষ নিবাৰকৰ নিচিনাকৈও কাম কৰে। খেজুৰে আমাৰ দেহত থকা ভাল বেক্টেৰিয়াবোৰ বনোৱাত সহায় কৰে আৰু প্ৰ'বায়'টিক হিচাপে ই কাম কৰে। খেজুৰত লেক্সেটিভ থকাৰ কাৰণে আমাৰ কনষ্টিপেশ্যনটো দূৰ হয়। কিছুমান কুষ্ঠ ৰোগী বা ভাগৰ লগা পেটৰ ৰোগ বা জ্বৰৰ বাবেও আমাৰ খেজুৰ যদি খাওঁ তাৰ বাবে আমাৰ লাভদায়ক হ'ব। ই মূত্ৰাশয়ত হোৱা যিকোনো ইউৰিনেৰী ডিছঅৰ্ডাৰৰ পৰা আমাক ই আৰাম দিয়ে। ই গৰ্ভাশয় ইউথেৰাছৰ প্ৰতিও লাভদায়ক। খেজুৰত যদি আমি গাখীৰ লগত মিলাই খাওঁ তেতিয়াহ'লে বেছি লাভ হয়। বয়স হোৱা লোকে 20 to 50 গ্ৰাম আৰু সৰু ল'ৰা ছোৱালীয়ে 10 to 20 গ্ৰাম খেজুৰ আমি ডেইলি খাব লাগে। ধন্যবাদ। যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ওচৰত থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।